নমস্কাৰ, মই কৃষ্ণাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কি বাৰু গম পায়নে? আজি কঁঠালৰ মুচি ভাত খাম। মানে কঁঠাল এটা আনি থোৱা আছিলে ভালেমান কেইদিন হ'ল, ভাবিলোঁ আজি কঁঠালৰ মুচিটোকে বনাওঁ। সেয়ে মই এনেকৈ কাটিব লৈছোঁ। কাটিবলৈ বহুত কষ্ট হয়, কিন্তু খাবলৈ যে বহুত টেষ্টি হয়। আপোনালোকে খাই ভাল পায়নে জনাবচোন। এয়া কাটিবলৈ ইমান যে জোৰ লাগে, এনেকৈ আৰু কাটিলোঁ মই। এয়া টুকুৰা টুকুৰকৈ কাটি লৈছোঁ, লগত আলু দিম, তাৰপৰা নহৰু, পিঁয়াজ, আদা সেনেকৈ লৈ লৈছোঁ। তাৰপৰা এফালে মই বইল কৰিব দি থৈছোঁ, আৰু এইফালে আন এখন কেৰাহীত মই লং ইলাচিকেইডাল অকণমান গৰম কৰি ল'ম, যিহেতু বেলেগ মছলা নিদিওঁ। তাৰপিছতে বইল কৰি উতলা হৈ গ'ল, তাৰপিছত তেল দিলোঁ, তাতে আকৌ পিঁয়াজ নহৰু দি দিলোঁ, লগত হালধি নিমখ এনেকৈ দি ৰঙা হোৱালৈকে ভাজি থাকিম। তাৰপিছত আৰু মুচিখিনি ঢালি অলপ টাইম ভাজি থাকিম, খুব ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি এনেকৈ ঢাকন মাৰি দিছোঁ। তাৰপৰা খুন্দি থোৱা সেই লং ইলাচিখিনি দি দিছোঁ। তাতে অকণমান মছলা দিছোঁ আৰু ধনিয়া গুড়ি, তাৰপৰা আদা আৰু ভোট জলকীয়া অকণমান দি দিছোঁ, যিহেতু বেলেগ আৰু জ্বলা ৰেড চিলি দিয়া হোৱা নাই। এনেকৈ লৰাই খুব ধুনীয়াকৈ ভাজি তাতে পানী ঢালি দিছোঁ। পানী ঢালি একদম খুবমতে উতলিব দিম। এয়া উতলি আছে আৰু খুব ধুনীয়াকৈ। কেনেকুৱা হৈছে ক'বচোন দেই। তাৰপিছত এয়া মোৰ খাবলৈ হৈ গ'ল। কিমান ধুনীয়া হৈছে চাওকচোন, কিমান ধুনীয়া কোমল হৈছে। আপোনালোকে খাই ভাল পায়নে জনাবচোন দেই। আজিলৈ আহিছোঁ, বাই।